সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে পৰিচিত ২০০ বছৰ পুৰণি এটা মছজিদ। নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৯ আলিৰ সমীপত থকা পুৰণিগুদাম জামে মছজিদ স্থাপন হৈছিল ১৮২৪ চনত। মছজিদটোৰ চৌহদত আছে এটা আটকধুনীয়া মিনাৰ। নগাঁও জিলাৰ পুৰণিগুদামৰ পৰিচয় বহন কৰিছে মছজিদটোত ১৯০২ চনত স্থাপন হোৱা মিনাৰটোৱে। ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই মছজিদটো পুৰণিগুদাম ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মূল উপাসনাস্থলী। পুৰণিগুদামৰ ৪২৫টা পৰিয়ালৰ উপাসনাস্থলী এই মছজিদটোৱে অন্য ধৰ্মাৱলম্বী লোকসকলৰ উপাসৰ হোৱাকৈ বহু কাম কৰিছে। ইয়াত আপোনাৰ হিন্দু মুছলমানৰ কথা নাই, হিন্দু মানুহ আহি মছজিদ সোমাব পাৰে, পানীও খাব পাৰে, বা আমি সিহঁতক সেইটো মেহমানদাৰীও কৰোঁ। আৰু হিন্দু মানুহ আছে ইয়াত, হিন্দু মুছলমান বহুত মিলাপ্ৰীতি আছে, হিন্দু মুছলমানৰ মাজত কোনো ভেদাভেদ নাই। আপোনাৰ যিটো জামে মছজিদৰ আগত আমি বৰ্তমান খাৰা হৈ আছোঁ, এইটো আপোনালোকে দেখিছে, এইটো প্ৰায় ২০০ বছৰ আগতে স্থাপন কৰা মছজিদ। আজি এইটো প্ৰেজেণ্ট ভাৰ্চনটো পাইছে আৰু গতিকে আমাৰ মুছলিম সমাজ যিখন আছে তাক আঞ্জুমান ইছলামিয়া নামৰ এটা সংগঠনে আমাক আমি তাৰ দ্বাৰা পৰিচালিত কৰোঁ, আৰু সেই সংগঠনটো প্ৰায় ১০০ বছৰ পুৰণা। তাৰ সম্পাদক আৰু সভাপতি আৰু যিখন কাৰ্যকৰী সভা থাকে সেইখনেই গোটেই অনুষ্ঠানটো পৰিচালনা কৰে। গতিকে আমাৰ পুৰণিগুদামৰ এটা ঐতিহ্য আছে, আমি জাতি ধৰ্ম নিৰ্বিশেষে সদায় ককাই ভাই নিচিনা ইয়াত বসবাস কৰি আহিছোঁ। ২০১৯ চনত এই মছজিদতে আশ্ৰয় দিছিল ৰাজস্থানৰ ৭০জনীয়া হিন্দু তীৰ্থযাত্ৰীৰ দলক। পৰশুৰাম কুণ্ডৰ পৰা অহা এই তীৰ্থযাত্ৰীৰ দলটো উভতি অহাৰ সময়ত নিশা পুৰণিগুদামত গাড়ীখন বেয়া হৈছিল। তীৰ্থযাত্ৰীৰ দলটোক মছজিদলৈ আনি সেৱা শুশ্ৰূষা কৰি নিশা মছজিদতে ৰখাৰ ব্যৱস্থা কৰিছিল। পুৰণিগুদামৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ এনে মহানুভৱতা দেখি ৰাজস্থানৰ তীৰ্থযাত্ৰীৰ দলটোৱে আশীৰ্বাদ দিছিল। এই ২০২০ৰ জানুৱাৰী মাহত এটা ৰাজস্থানৰ পৰা ৭০জনীয়া এটা তীৰ্থযাত্ৰী দল আহিছিলে। তেওঁলোকে বিভিন্ন তীৰ্থস্থানবিলাক ঘূৰি ঘূৰি আহি পেলাই ৰাতি আহি পেলাই এইখিনিত প্ৰায় ২টা বজাত উপস্থিত হৈছিলে, আৰু কুঁৱলীৰ কাৰণে তেওঁলোকে আৰু আগবাঢ়িব নোৱাৰাত আমি এই জুম্মা মছজিদতেই আহি পেলাই বাৰাণ্ডাত তেখেতসকলক স্থান দিছিলোঁ। গতিকে তাত প্ৰায় ৩০গৰাকীমান মহিলাও আছিলে। কিন্তু আপোনালোকে জানে, অন্য সমাজত থাকিলেও আমাৰ অসমত কিন্তু মহিলাসকলে মছজিদত নামাজ পঢ়া প্ৰথাটো নাই। তথাপি আমি মানৱ ধৰ্মলৈ চাই তেওঁলোকে যিটো অসহায় অৱস্থাত পৰিছিলে, সকলোকে আমি বাৰাণ্ডাতে আশ্ৰয় দিছিলোঁ, আৰু তেওঁলোকে অতি আপ্লুত হৈ ৰাতিপুৱা পৰত আমাক খুব সকলোকে মোৰ পৰা বিদায় লৈছিলে। আমাৰো খুব দুখ লাগিছিলে অৱশ্যে, তেওঁলোকক যিখিনি পাৰোঁ সহায় শুশ্ৰূষা কৰিছিলোঁ। গতিকে তেনেকুৱা এটা সমিল মিলৰ মাজত আমি আগবাঢ়ি থাকোঁ। পথচাৰী লোকে খাব পৰাকৈ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ লগতে সকলো সম্প্ৰদায়ৰ উপকাৰ হোৱাকৈ আছে ২টাকৈ অক্সিজেন চিলিণ্ডাৰ। আৰু এইটো যিটো মিনাৰ দিছে, এইটো প্ৰায় ১০০ বছৰতকৈ বৰকি গৈছে। এইটো আপোনাৰ এইটো এটা ঐক্যৰ প্ৰতীক আৰু এটা ভৌগোলিক লেণ্ডমাৰ্ক। পৰিণাম বুলি ক'লে এই মিনাৰটোৰ কথা ক'লেই চবেই গম পায় যে সেইখন পুৰণিগুদাম। গতিকে সেইটো আপোনাৰ এতিয়া বৰ্তমান যিটো 4 লেন আছে, ইয়াৰ পৰা ৭৫ ফুট আগত আছিলে আপোনাৰ ৰাস্তাৰ মাজত। গতিকে তেওঁলোকে 4 লেন অথৰিটিয়ে যেতিয়া আহি আমাক ক'লে যে এইটো ভাঙি দিব লাগিব, এতিয়া ইয়াৰ গোটেই সমাজে আৰু বিশেষকৈ মোৰ বন্ধুবৰ হেৰিসকল আছে, সংবাদকৰ্মীসকল, তেওঁলোকে অজস্ৰ চেষ্টা কৰিছিলে, এটা ৰাজহুৱাভাৱে এটা শব্দ উঠাইছিলে যে এইটো আমাক ৰাখি দিব লাগে। কিন্তু তেওঁলোকে সিপিনে যিহেতু নদীখন বৈ গৈছে, গতিকে টেকনিকেল ছাইডৰ পৰা কোনোমতে ৰখাটো সম্ভৱ নহয় বুলি কৈছিলে। গতিকে আমাক ভাঙিবলৈ নটিচ দিছিলে, কিন্তু ওপৰদাৰবোৰতকৈ সেইটো ইচ্ছা নাছিলে আমাৰ এই কীৰ্তিচিহ্নটো ৰখাটো তেওঁ বিচাৰিছিলে। উল্লেখযোগ্য যে ১৮২৩ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে এই মছজিদটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল যদিও ১৮২৪ চনৰ জানুৱাৰী মাহৰ পৰাহে উপাসনা আৰম্ভ হৈছিল। ইতিহাসৰ স্বাক্ষৰ বহন কৰা মছজিদটোৰ সেই সময়ত নিৰ্মাণশৈলীও আছিল বেলেগ ধৰণৰ। সেই সময়ত ইংৰাজৰ ৰাজত্ব চলি আছিল আৰু দেশত কোনো ষ্টীল নিৰ্মাণৰ ফেক্টৰী নাছিল। কিন্তু সেই সময়ৰ ইছলাম ধৰ্মী লোকসকলে ইংলেণ্ডৰ পৰা ষ্টীল অনাৰ ব্যৱস্থা কৰিছিল, আৰু সেই ষ্টীলৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিল আটকধুনীয়া মছজিদটো। বৰ্তমান সময়ত ভিতৰৰ অংশত এতিয়াও সেই সময়ৰ ষ্টীল লাগি আছে, আৰু বাকী অংশ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। গতিকে হাৰিয়ানাৰ আপোনাৰ RRN সংস্থা নামৰ যিটো সংস্থা,
তেওঁলোকৰ লগত আমাৰ যোগাযোগ হয় আৰু তেওঁলোকে আহি পেলাই 20 চনৰ মাৰ্চৰ পৰা এইটো কাম আৰম্ভ কৰে। তেওঁলোকে যে কয় যে আমি শিফটিং কৰি পেলাই এইটো লৈ যাব পাৰিম আৰু আমিও এটা বিৰল কাৰ্য দুঃসাহসিক কাৰ্য যিটো অসমত কি ক'তো হোৱা নাই, ইয়াত আমি দেখা নাই, এইটো আমাৰ ৰাইজে কৰিবলৈ আগবাঢ়ি আহিলোঁ আৰু এইখন এখন তীৰ্থভূমিৰ নিচিনা পৰিণত হ'ল। গোটেইবিলাক আহি ইয়াত চাহি ৭৫ ফুট এটা মিনাৰ নিজে নিজে গুচি যাব। অসমৰ সকলো প্ৰান্তৰ পৰা মানুহ আহি পেলাই ইয়াত চাইছে। ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ ছাত্ৰীসকল আহিছে, আহি পেলাই তেনেকৈ চালে আৰু অৱশেষত ৭৫ ফুট গৈ পেলাই এতিয়া আপোনালোকৰ সন্মুখত এইটো 4 ফুট ওখ কৰি পেলাই আমি স্থাপন কৰিছোঁ। এই মছজিদত মহিলাৰ বাবে সুকীয়া নামাজ গৃহও আছে। সাধাৰণতে এই ব্যৱস্থা আন স্থানত কমকৈ দেখা যায় যদিও পুৰণিগুদামৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা মহিলাৰ নামাজ গৃহই মহিলাসকলক ধৰ্মীয় দিশত উৎসাহিত কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰা মহিলাসকলে নিজৰ আগ্ৰহ থাকিলে সুকীয়া নামাজ গৃহত নামাজ পঢ়ি নিজৰ মন প্ৰাণ পবিত্ৰ কৰিব পাৰে। হয়, তাৰ কাৰণে যথেষ্ট ব্যয়ৰ প্ৰয়োজন হৈছিলে। প্ৰথমতে মোৰ ইয়াতে হিন্দু সমাজৰ যিসকল আছিলে তেওঁলোকে কৈছে যে আমি এইটো অতি শ্ৰদ্ধাৰ বস্তু, আমি ইয়াত আপোনালোকক কণ্ট্ৰিবিউট কৰিব খোজোঁ এইটো ৰাখিবৰ কাৰণে। গতিকে আমি তেওঁলোকক সকলোৱে জানিবৰ কাৰণে এখন মাৰি দিছিলোঁ, বেনাৰ মাৰি দিছিলোঁ যে ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে কোনোবাই যদি কিবা সহায় আগবঢ়ায় আমি ল'বলৈ কোনো অসুবিধা নাই। গতিকে তেনেকৈ প্ৰায় আমাৰ 2 লাখমান টকা উঠিছিলে। 2 লাখমান টকা উঠিছিলে আৰু হাৰিয়ানা আৰায়ন নামৰ সংস্থাটোক আমি টোটেল 4,35,000 টকা পে'মেণ্ট কৰিবলগীয়া হৈছিল আৰু বাকী ধৰক মেটেৰিয়েলছ মিলাই পেলাই প্ৰায় 14 লাখমান টকা পৰিছিলে। সেইটো বাকী আমি আমাৰ সমাজে ব্যয় কৰিছিলোঁ। যিটো সময়ত কোনো ধৰণৰ শব্দযন্ত্ৰ নাছিল, সেই সময়ত সমগ্ৰ গাঁওবাসীয়ে যাতে মছজিদৰ আজান শুনিব পাৰে তাৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা মিনাৰ। 1902 চনত নিৰ্মাণ কৰা মিনাৰটোত উঠি আজান দিলে গাঁওবাসীয়ে আজান শুনিবলৈ পায় আৰু নামাজ পঢ়িবৰ বাবে আগবাঢ়ি যায়। এই মিনাৰটো বৰ্তমানেও মছজিদৰ কাষতেই আছে। ৰংঘৰ কাৰেংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা এই মিনাৰটো বাংলাদেশৰ এজন ৰাজমিস্ত্ৰীয়ে নিৰ্মাণ কৰিছিল। এই মিনাৰটো নিৰ্মাণ কৰোঁতে সেই সময়ত প্ৰায় 1 লাখ টকাৰ খৰচ হৈছিল। কোনো ধৰণৰ চিমেণ্ট বালি ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা মিনাৰটো 1950 চনৰ বৰ ভূমিকম্পইও ক্ষতি কৰিব পৰা নাছিল। ধৰক আমাৰ আজানটো তেতিয়াতো ধৰক ৱাইড চাৰ্কুলেশ্যনৰ কাৰণে তেতিয়াতো মাইক্ৰফোন নাছিলে, গতিকে ওখ জেগাত দি পেলাই মিনাৰ কৰে। আৰু আপুনি কোৱা নিচিনাই মিনাৰবিলাক সাধাৰণতে ইমানখিনি ডাঙৰ কৰা নহয় আৰু মোটামুটি মছজিদৰ হাইটতে বা এনেকুৱাত থাকে। কিন্তু এতিয়া মই অকণমান পাহৰি গৈছোঁ, আচলতে আমাৰ পৰিণামৰে বাসিন্দা এগৰাকী ভদ্ৰ মহিলাই তেখেতৰ স্মৃতিত, তেখেতৰ স্বামীৰ স্মৃতিত তেখেতে এইটোৰ কাৰণে তেতিয়া দিনতেই 1 লাখ টকা আগবঢ়াইছিলে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনৰ সম্প্ৰসাৰণ কৰাৰ সময়ত মিনাৰটো ভাঙি পেলোৱাৰ নিৰ্দেশ আহিছিল। এই নিৰ্দেশে সমগ্ৰ পুৰণিগুদামৰ ৰাইজক দূষিত কৰিছিল। এই মিনাৰটো যাতে ভাঙিব নোৱাৰে তাৰ বাবে পুৰণিগুদামৰ হিন্দু মুছলমান ৰাইজ একত্ৰিত হৈ মিনাৰটো ভাঙি নেপেলোৱাকৈ পথ সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰিছিল। অনলাইন যোগে হাৰিয়ানাৰ RR সন্স নামৰ কোম্পানীৰ লগত যোগাযোগ কৰি অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি মিনাৰটো 75 ফুট স্থানান্তৰ কৰিছিল। উল্লেখযোগ্য যে মিনাৰটোৰ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লোকে সহায়ৰ হাত আগবঢ়াইছিল। আমি গোটেই ডাঙৰ সমাজখনক পৰিণামৰ জাতি বৰ্ণ নিৰ্বিশেষ সমাজখনক আমি আগুৰি লৈ পেলাই আমি আচলতে আগবাঢ়ি যাওঁ। সেইকাৰণে আমাৰ ইয়াত অক্সিজেন চিলিণ্ডাৰ আমি ব্যৱস্থা কৰিছিলোঁ যে ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজে ফাৰ্ষ্ট এইড হিচাপে আৰু SOS হিচাপে অক্সিজেন চিলিণ্ডাৰ পাব আৰু সেইটো হিচাপে আমি 2টা অক্সিজেন চিলিণ্ডাৰ ৰাখিছোঁ। আৰু শুনি আপুনি আচৰিত হ'ব, প্ৰথম অক্সিজেন চিলিণ্ডাৰ ধৰক 100% ব্যৱহাৰ কৰা মানুহৰ ভিতৰত 80%ই হৈছে অন্য ধৰ্মাৱলম্বী লোক। তেওঁলোকক আমি কোনো ধৰণৰ কেতিয়াও আমি সেইবিলাকত আমি হেৰি কৰা নাই। আৰু এতিয়া পানীটো দেখিছে, আমি কুল ৱাটাৰ ছিষ্টেম এটা আছে বাহিৰত, সেইটোত গোটেই গাড়ীবিলাকৰ পৰা আদি কৰি কলেজৰ ছাত্ৰ ছাত্ৰী, স্কুলৰ ছাত্ৰ ছাত্ৰী, বাটৰুৱা সকলোৱে এইটো ব্যৱহাৰ কৰে, কুল ৱাটাৰ গৰম দিনত ব্যৱহাৰ কৰে। আৰু আমি এনেকুৱা এটা বহল পৰিৱেশত সদায় থাকিব বিচাৰোঁ আমাৰ ঐক্যটো বজাই ৰাখি।
বিভিন্ন সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰা সকলো সম্প্ৰদায়ৰ লোকে এই মছজিদত থকা দান পাত্ৰত কিছু পৰিমাণে অৰিহণা আগবঢ়াই নিজৰ কুশল মংগল কামনা কৰে। মছজিদৰ ফাণ্ড আছে, আৰু আমি ৱেলফেয়াৰ ফাণ্ড হিচাপে ৰাখিছোঁ। ৱেলফেয়াৰ ফাণ্ডটোত আপোনাৰ আমি এনেকুৱা ধৰণৰ সহায়, আৰু ধৰক কেঞ্চাৰ পেচেণ্ট বা এনেকুৱা আমাৰ যিহেতু ফাণ্ডটো সীমিত, সেইটো কাৰণে অৱশ্যে সেইটো আমাৰ সমাজৰ মাজতেই আবদ্ধ ৰাখিছোঁ দেই, কাৰণ আমি বহল যাবলৈ আমাৰ ইমান ফাণ্ড নাই। গতিকে ক'ভিডৰ সময়ত আমি এই গোটেইখিনি আমাৰ আঞ্জুমান ইছলামীয়া অন্তৰ্গত ৰাইজৰ কাৰণে আমি 1 লাখ টকাৰ এটা সহায় আগবঢ়াইছিলোঁ মানুহ চাই। সকলো জাতি বৰ্ণ নিবিহে আমাক এই দান পত্ৰকেইটাত আমাক যিখিনি আৰ্থিক আমাক অনুদান সহায় কৰি আহিছে এতিয়ালৈকে, আমি তাৰ পৰা বহুতখিনি আমি ধৰক আমি ৰাজহুৱা কামখিনি কৰাত আমাৰ বহুতখিনি মানে সা সুবিধা আছে। ইয়াত সকলো ধৰ্ম বৰ্ণ নিবিহে আমাক কিন্তু এইটো বহুত সহায় কৰি আহিছে। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু মিনাৰটোৰ লগতে 200 বছৰত ভৰি দিয়া এই মছজিদটোক লৈ পুৰণিগুদামৰ ৰাইজেও গৌৰৱ অনুভৱ কৰে। নগাঁৱৰ পৰা তপন কটকীৰ সহযোগত ইমতিয়াজ আহমেদ আৰু আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।